হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আৰু আজি ভিডিঅ'টো মানে পথাৰৰ পৰা আৰম্ভ কৰিছোঁ দেই। যিহেতু আঘোণমহীয়া, এতিয়া পথাৰত পূৰা কাম চলিছে আৰু বতৰটো বৰ এটা ভাল নহয় দেই। ইয়াৰ ওপৰফালে চাওকচোন, একদম ডাৱৰ ডাৱৰ হৈ আছে আৰু বতাহও মাৰি আছে। আৰু এইফালে আমাৰ বেটা পথাৰত পূৰা খোজকাঢ়ি কাঢ়ি আহি আছে। টুপিটো পিন্ধি লোৱা, নহ'লে ঠাণ্ডা সোমাব। আৰু মই তামোল এখন পূৰা মুখত ভৰাই গৈ আছোঁ দাৱনীক চাহ দিবৰ কাৰণে। এয়া জগটো চাহ লৈ লৈছোঁ, এইফালে গিলাচ বিস্কুট লৈ লৈছোঁ। ভাত খাবলৈ হোৱা নাই যিহেতু, সেইকাৰণে চাহ দুৱা দি আহি লওঁ। আহা আকৌ, আহা। নিজে দাব নোৱাৰোঁ বেটাৰ কাৰণে, আৰু ভাতো বহুত দূৰৰ পৰা আনিব লাগে। আমাৰ ভাত পানী ঘৰতে বনাই আনো, সেইকাৰণে আৰু দেই যেনে তেনে কৰি পথাৰলৈ। ক'ত গৈছা তুমি? এইফালে। আৰু পথাৰত কি কৰি আছে? কি কৰে পথাৰত? শিয়াল বোলে, শিয়াল মাৰিবলৈ যায় পথাৰত। আৰু আহি আছে পিছে পিছে, এয়া দেখিছেনে? ঘৰত থাকা বুলি কৈছিলোঁ, মানে মাহীহঁতৰ লগত নাথাকে। কাটিব আছেই। আৰু আজি অকল দুজনী আহিলে দাৱনী, আৰু দুজনী নাহিলে। বতৰটো বৰ এটা ঠিক নহয় দেই আমাৰ ফালে। আপোনালোকৰ ফালে কেনেকুৱা কমেণ্ট কৰি জনাবচোন। এইফালে এইখিনি দাব আছে আৰু সেইকণ অকণমান আছে, আৰু এইফালে বাকীখিনি কটা হৈ গ'ল। পূৰা ঘাঁহ হৈ আছে দেই। ভাত লৈ গৈছোঁ দেই দাৱনীৰ কাৰণে, ৰ'ব দেখাই আছোঁ। বেটাই মোৰ লগত ভাত দিবলৈ আহিছিলে, আৰু চাওকচোন মই ক'ত থাকি আহিলে। দাৱনী চাহ তাহ খোৱাৰ পিছত আকৌ মই দুপৰীয়া এতিয়া 1টা বজাত ভাত লৈ আহিছোঁ, আৰু বেটাই মোক পিছে পিছে আহি চাওকচোন। আৰু মোক বেটাই ভিডিঅ' কৰি দিছে দেই। আৰু এইফালে আজি দাৱনীক মটৰ ঘুগুনি, দাইল, জাতিলাও আলু বনালোঁ, আৰু বন্ধাকবি উৰহি ভাজি বনাই লৈ আহিছোঁ। আৰু আমাৰ বেটাক চাওকচোন, আমাৰ মানে মহাদেউহঁতে ডাঙৰি বান্ধি এনেকৈ ধান নি আছে। বেটাইও মানে সেইটো ষ্টাইল শিকি ল'লে দেই। যে দিনটোত কেইবাৰ অহা যোৱা কৰিছে ঠিকনা নাই দেই। 12 মুঠিমান নিলে এনেকৈ দেই পথাৰৰ পৰা ঘৰলৈ। ঘৰটো কিন্তু পথাৰৰ পৰা বহুত দূৰেই হয়, তাৰ কাৰণে আৰু পৰি ধৰি হ'লেও নিছে দেই এনেকৈ চাওকচোন। আৰু মূৰত গামোচা এখনো মাৰি দিব গ'লে ককাকৰ নিচিনা। যিয়ে নহওক শিকিছে, সেয়াই বহুত। আৰু এনেকৈ কেইবাবাৰো অহা যোৱা কৰিলে। আজি যে কিমান ভাগৰ লাগিব ঠিকনা নাই দেই। নিনিবা বুলি ক'লেও নুশুনে মানে। আৰু সেই দূৰত দেখিছেনে মাহীহঁতৰ ঘৰটো। আৰু ময়ো মাহীও দুইজনী এতিয়া অকণমান দাই দিবলৈ আহিছোঁ, কিন্তু এডোখৰমান থাকিয়ে যাব, কাইলৈ আকৌ দাব লাগিব। আৰু এনেকৈ কৰোঁতে মেলোঁতে 3টা বাজিয়ে গ'ল। দাৱনী এতিয়া পথাৰৰ পৰা উঠিলে, ঘৰলৈ যাব লাগিব। বেতজানৰ পৰা আহিছে যিহেতু। মাহীৰ লগত অকণমান দালোঁ দেই, আৰু ৰিলচো কেইটামান বনাই ল'লোঁ। আপোনালোকে চাব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব, আৰু লাইক এটা কৰি দিব। এইফালে বেটা এতিয়া আহি তুমি কি আনিলা পথাৰৰ পৰা? কি আনিলা? দানৈ আনিলে সি। এতিয়া গা ধুইছে ন বেটা? নিজে ধোৱা, নিজে জল্দি জল্দি। ৰাতি গা ধুইছে, এতিয়া 5টা বাজিলে। দেখা দিয়া দেখিলা ইমান ধুনীয়া বেটা। সেইটো হাৰাম। এতিয়া গৰম কাপোৰ পিন্ধিব লাগিব ন? বিয়ালৈ যাব লাগিব। দেখাই দিয়া। এই দিয়া ইমান ধুনীয়া বেটা। এখেতে কামৰ পৰা আহি এয়া হাত ভৰি ধুই ল'লে। তাৰপিছত জুই সেকো বুলি জুই শালতে বহি লৈছে, আৰু ময়ো ৰুটি বনাই আছোঁ ইয়াতে বাহিৰতে। কেনে কান্দিছে ৰাতি? আকৌ কেনেকৈ শুবা? বিয়ালৈ নোযোৱা নেকি? যাবা? নোযোৱা? যাব লাগিব। মই পাপালৈ উঠিখিনি বনাই লওঁ দেই। পথাৰৰ পৰা আহি শুলে, আৰু এতিয়া সাৰ পালে চাওকচোন কেনেকৈ কান্দি আছে। কিবা সপোনে দেখিলে নে কি এনে উঠি গ'ল। এতিয়া ভাগৰো লাগিব, পথাৰত ইমান অহা যোৱা কৰিলে। আৰু এখন আছে, সেইখন বনাই হৈ যাব। তাৰপিছত আমি বিয়ালৈ যাম দেই। হ'ব? বিয়ালৈ যাবা? অঁ ঠিক আছে।